Subscribe my channel RK Hardware টিলিঙাটো বজাব দেই না বজাব নাপাৰিব দেই। গুড মৰ্নিং ভিউৱাৰ্স, আজি দোকান খুলিব লৈছোঁ আৰু সিমেন্ট গুদামটো বৰ্তমান সিমেন্ট ষ্টাৰ সিমেন্ট আহিছে। সিমেন্ট গুদামটো খুলি লৈছোঁ, চাই লওক। সিমেন্ট বেছি নাই, অলে এটা ষ্টাৰ সিমেন্ট নাছিলে, ষ্টাৰ সিমেন্ট লৈ আনিছোঁ। এইটো কৰ্মীসকলে এতিয়া এবাৰকে আনিছে। যিমান পাৰে চেষ্টা কৰিছে কাষ্টমাৰবিলাকে সিমেন্ট পাবৰ কাৰণে। মোৰ ষ্টকটো যিকোনো সিমেন্ট ষ্টাৰ হওক, কমপ্লিট হওক, কাষ্টমাৰে যি বিচাৰে, ওচৰ চুবুৰীয়া কাষ্টমাৰকেইটা যি বিচাৰে ফুৰাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান সিমেন্ট নমাই আছে। আচলতে সিমেন্ট বিজনেছ কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হয়, হ'লেও পইচা নাই কাৰণে যিমান পাৰে অকণমান হ'লেও ষ্টক কৰি কাষ্টমাৰৰ কাৰণে ষ্টক কৰিব মই চেষ্টা কৰিছোঁ। কিন্তু হয়তো কাষ্টমাৰে মোৰ তাৰ পৰা কেতিয়াবা কালি গুদামো পাইছে, কিন্তু হ'লেও চেষ্টা কৰিছোঁ যে কাষ্টমাৰক প্ৰত্যেক দিনাই মানে মিষ্টেক নোহোৱাকৈ পাব বুলি মই যিমান পাৰে ষ্টকত ৰাখিব চাই আছোঁ। কৰ্মচাৰীকেইটাও ধুনীয়াকৈ মোৰ বিচৰা মতে সিহঁতে কৰি দিয়ে, মোৰ টাইম মতে সিহঁতে মালিকবিলাক দিয়ে। কিন্তু বহুত টকাৰ প্ৰয়োজন হয়, বহুত টকাৰ ইনভেষ্ট কৰিলেহে তাৰ কিবা এটা পোৱাৰ চান্স থাকে। কিন্তু আমাৰ নিচিনা মানুহবিলাক কিন্তু অকণমান পইচাৰ পৰা বিজনেছ কৰিবলৈ বহুত কষ্ট পাইছোঁ। কিন্তু কষ্ট পালেও কষ্টৰ ভৱিষ্যত কি হ'ব নাজানো, কিন্তু কষ্ট কৰি গৈ আছোঁ, যিমান পাৰে কষ্ট কৰিছোঁ। মইতো যিমান বন্ধুসকল জানানে, মই আজি ধান ভঁৰাললৈকে ধান 1 টন মান আনিছিলেগৈ এই গাঁৱৰ পৰা। এতিয়া ধান উঠালোঁ। আজি যিখিনি কাম কৰিলোঁ এইবিলাক আপোনালোকক যিমান পাৰে শ্বেয়াৰ কৰিব চাই আছোঁ। আজি ধান এতিয়া ভঁৰালত উঠাম, আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে। বন্ধুসকল জানানে, ধান খেতি নহ'লে আমাৰ মানুহবিলাক যিমান পইচা থাকক, আমাৰ মনটো শান্তি নহয়। ধান এটা ভঁৰালত ফুল হৈ থাকিলে টেনশ্যন নাই। তাত আমি বিজনেছ কৰিম বা যিকোনো কিবা কৰিম, এতিয়া বিজনেছত ভাল ফলাফল দিব নোৱাৰিলে আমি খাবৰ কাৰণে বা আমাৰ যিমানখিনি ঘৰৰ চলিবৰ কাৰণে টেনশ্যন নাই। অকল যেনে তেনে চলি থাকিব পাৰিলেই হৈ যায়। মানে ধান মেইন প্ৰয়োজন। ধান নহ'লে আমাৰ ধৰি লোৱা আমাৰ সমাজত থাকিব নোৱাৰে, আৰু মান সন্মানটো যিমান মান সন্মান পাব লাগে ইমানটো মান সন্মান নাই।
গাঁৱৰ নতুন প্ৰজন্মই কাম কৰিবলৈ হ'লে নিজৰ অঞ্চলৰ মানুহকেইটাই বাকী চাকি লৈ কিবা মানুহৰ যিকোনো ডেভেলপমেণ্টৰ কাম বা যিকোনো দোকানলৈ ব্ৰত কৰিব নোৱাৰে। কিন্তু বেলেগ এতিয়া বঙালী মাৰোৱালী সম্প্ৰদায়ে যে ইয়াত দোকান কৰি আছে, ইহঁতৰ পৰা বেলেঞ্চ কিয় নিদিয়ে, সেইকাৰণে বেলেঞ্চ কিয় নলয়, ইহঁতৰ চিনাকিও নহয়। সেইকাৰণে বেলেঞ্চ দিলেও ইহঁতৰ যোনটো চৰকাৰী বা যিকোনো ঠিকাদাৰ ভাল ঠিকাদাৰ এইবিলাককে দিয়ে, কিন্তু এনে গাঁৱৰ মানুহবিলাকক নিদিয়ে। কিন্তু গাঁৱৰ মানুহ কিছুমান মানুহ এনেকুৱা দানবিলাক সামৰি কৰিলোঁ, দান কৰিলে চব আৰু পাৰ্টনাৰকেইটাৰ লগত চব দান উঠালোঁ। এতিয়া কালি ট্ৰেক্টৰ হৈ গ'ল, এতিয়া 1 বাল্টিংমান আছে আৰু লাষ্ট 1 বাল্টিং উঠাই দিলে খতম। এইটোৱে লাষ্ট আছিলে। এতিয়া আমি চবে নামি গৈছোঁগৈ আৰু।